নমস্কাৰ সকলোকে। তো কোকৰাঝাৰত যি খাৰী গাঁৱত যি বৰ্বৰ হত্যাকাৰী মানুহগিলাই চাওতাল জনজাতিৰ কিছুমান দুষ্টকাৰীকেইটাই মানে গুৰু চুৰ বুলি সজাই এটা বড়ো যুৱকক, এটা কণ্ট্ৰেক্টৰ ৰড কণ্ট্ৰেক্টৰ চিখনা জহলাও বিছমুৰি বৰ্বৰ মাৰি লিঞ্চিং কৰি দিয়া হৈছিল। তাক 20 তাৰিখ আজিৰ ৰাতিপুৱাৰ পৰা আমাৰ বড়ো ৰাইজে আন্দোলন কৰিছিলে। হত্যাকাৰীকেইটাক অতি শীঘ্ৰে এইকেইটাক ধৰিখিনি ন্যায়ালয়ৰ ওচৰত তেখেতসকলক শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী জনাইছিলে। চুৰ নোহোৱা মানুহক যদি সজাই চুৰ বনাই দি হত্যা কৰা হয়, কোনো সোধ পোছ নকৰাকৈ মানুহক মাৰি পিটি পাথৰেদি মাৰিছে বুলি, লাঠি দি কোবাইছে, তেখেতসকলে লাঠি দি কোবাইছে, পাথৰেদি মাৰিছে বোলে বল্ডাৰ লগত। তাৰ পাছত তেখেতক মানে জাগাতে মানে মৃত্যু গ্ৰহণ কৰি দিলে। ইয়াৰ পিছত যি ঘটনা যে হৈ গ'ল, এতিয়া ইয়াৰ দায়ৰ যোনে হত্যাকাৰী এইকেইটা শাস্তিটো পাবই লাগে আৰু এটা কোনো সাৰি যাব নালাগে। হত্যাকাৰীকেইটা কোনো হাৰি যাব নালাগে। যদি ৰড এক্সিডেণ্ট হৈছিলে মানুহক বচাব লাগে না মাৰিব লাগে, কওকচোন? মানুহক বচাব লাগে না মানুহক মাৰি দিব লাগে? যদি এটা ৰড এক্সিডেণ্ট হ'লে, যদি মোৰ ওচৰত যদি কোনোবাই যদি গিৰি যায়, মই তাক বাচাবহে দৌৰিব, ইয়াক মাৰিব নদৌৰিব। আপোনাৰ লগত কি ধৰণৰ কি মাইণ্ডছেটৰ মানুহ হৈ গ'ল যে মানুহ এজনে বিপদত পৰিছে বা এক্সিডেণ্ট হৈছে, তাক বচাবহে লাগে, হস্পিটেল পঞ্চাব লাগে। আপোনালোকে ইয়াক ধৰি মাৰি স্কৰপিঅ'খন জ্বলাই দিলি, মানুহক হত্যা কৰি দিলি। এইটো কিবা মানৱতা হ'ল নেকি? যি চিখনা জহলাও বিছমাৰিক তাক মাৰিখিনি হত্যা কৰা দিয়া হ'ল। তাৰপাছত আৰু ইঞ্জুৰিজ হৈছিলে এটা ল'ৰাটো, সি এটা বাচি গ'ল আৰু এটাটো সেইটো বি হস্পিটেলত ডেড হৈ গ'ল। তো এনেকুৱা যে উত্তেজনা মানুহ এটা আছে, কিছুমান একাংশ লগে যে বুজিবও নাপায় মানুহক, যে মানুহে এটা এক্সিডেণ্ট হৈছে তাক বচাবই লাগে না মাৰিবই লাগে, হস্পিটেল পঞ্চাবই লাগে না মাৰি মানে পেলাবই। মানে এইটো কিবা মানৱতা হৈ গ'ল নেকি? এতিয়া ঘৰ জ্বলি হৈছে, বড়োৱে চান্তালৰ ঘৰ জ্বলাব, চান্তালে বড়োৰ ঘৰ জ্বলাব। সেইটো বি শান্তি ঘূৰি অহাৰ পিছত, আমাৰ BTCত শান্তি ঘূৰি আহিছিলে কিমান বা দশকৰ পিছত আমাৰ জাগাত, আমাৰ এৰিয়াত শান্তি ঘূৰি আহিছিলে। তাৰ পাছত এনেকা যে আপোনালোকে উত্তেজনা, আপোনালোকে যে মই ভিডিঅ'ত বহুত দেখা পালোঁ, কাৰ তীৰ লৈ ধনুক বান লৈ তেখেতসকলে ৰেডি মানে যুদ্ধ কৰিবৰ কাৰণে। আপোনালোকে হত্যাকাৰী মানুহক ধৰি দিব লাগে আৰক্ষীক, আপোনালোকে ধৰি দিব লাগে যোনে হত্যা কৰিছিলে, যোনে হত্যাকাৰৰ লগত জড়িত মানুহ আছিলে, এইকেইটাক ধৰিখিনি আৰক্ষীক জনাই দিব লাগে। আপোনালোকে কি কাম কৰিছে? হাতত ধনুক লৈ, হাতত কাৰ লৈ মানুহক মানে বড়ো মানুহকেইটাক ডৰাবৰ কাৰণে, বড়ো মানুহকেইটাক ভয় ভাবুকি দিবৰ কাৰণে আপোনালোকে এইটো কাণ্ড কৰিছে। হাতত ধনুক কাৰ আছে বুলি আপোনালোকে ভয় ভাবুকি নিদেখিব। সমানভাৱে আপোনালোকে ভাবি চাওক, যদি এজন মানুহক যদি বৰ কৰি মাৰি শুনি হত্যা কৰা হয়, তাক ন্যায়টো লাগিবই না, ন্যায়টো বিচাৰিবই না। যোন কমিউনিটিক মানুহক মাৰিছে, এই কমিউনিটিৰ মানুহটোতো ন্যায় বিচাৰিবই। যদি বৰ হত্যাকাণ্ডক যদি আপোনালোকে ছাপোৰ্ট কৰে, চান্তাল জনজাতিৰ মানুহকেইটা আছে, তেখেতসকলেতো বুজিব লাগে। গাঁৱত ছেক্ৰেটাৰী প্ৰেছিডেণ্ট থাকেই, গাঁওখনত চলোৱা মানুহক যদি কোনোবা এক্সিডেণ্ট হ'লে, কোনোবা মানুহ গিৰিলে, ইয়াক বচাবহে লাগে। মানুহকেইটাক দৌৰি তাক মাৰি পিটি গুৰু চোৰৰ নামত সোধ পোছ নকৰাকৈ একদমবাৰে মাৰি পিনি মানে হত্যা কৰা দিয়া হ'ল। এইটো কি মানে এইটো মুভ লিঞ্চিং কৰি দিলে আপোনালোকে। যিয়ে নহওক
শান্তি ঘূৰাই আনক, শান্তিৰে ভাৱেৰে থাকক, চবকে শান্তিকে জীয়াই থাকিবলৈ আৰু শান্তিভাৱে ৰাজ্য খাওক। মই সেইটোকে কামনা কৰোঁ। আৰু যোনে যোনে এই কাণ্ডৰ লগত জড়িত আছে তেখেতসকলক আৰক্ষীক গতাই দিব আৰু তেখেতসকলে উচিত শাস্তি পাব লাগে। মই সেইটোৱে আৰক্ষীক, মই কোকৰাঝাৰ আৰু হাগ্ৰামা মহিলা ৰিচাৰক আহ্বান কৰিম, শান্তি শৃংখলা স্থাপিত কৰিব লাগে। আমাৰ এৰিয়াত শান্তিৰে চবে বসবাস কৰিব, শান্তিৰে চবে থাকিব শিকিব লাগে। বড়োকেইটা শান্তি ঘূৰাই আনিছিলে আমাৰ জেগাত, আমাৰ স্থানত। যদি তেখেতসকলে যদি আকৌ যদি হাতত যদি হাথিয়াৰ ল'ব লগা বাধ্যতামূলক কৰে আপোনালোকে, সেইটো বেয়া বিপদজনক হ'ব। সেইটো কাৰণে মই আহ্বান কৰিব বিচাৰোঁ দুই পক্ষৰ মানুহটোকো, আমাৰ বড়ো জাতিকো আপোনালোকৰ চাওতাল জনজাতিকো মই আহ্বান কৰিব বিচাৰোঁ, চবে শান্তি শৃংখলাটো বচাই ৰাখিব, শান্তি প্ৰিয়ৰে চবে আগুৱাই যাব লাগে, চবে ৰাজ্য খাব লাগে, চবে আগুৱাই যাব লাগে। এইটো নহয় কি কাকবা হত্যাকাৰী কৰি কাকবা ধমকি দি। মই এটা ভিডিঅ' চাইছিলোঁ, তেখেতসকলে বোলে কৈছে আমাৰ ইমানটি কোটি মানুহ আছে, আমিও দেখাই দিম বুলি। এইটো কি? এইটো মানে কি কোৱা হ'ল? এই কোটি মানুহৰ লগত বড়োকেইটাক ভয় ভাবুকি দেখাব নালাগে। বড়ো যিমানো আছে ইমানটি কাফি হ'ব। সেইটো কাৰণে আমিও ক'ব বিচাৰোঁ, আমিও কমজোৰ নহয়, আপোনালোকেও কমজোৰ নহয়। বাট ফলাফল কি ওলাব সেইটো বেলেগ কথা। সেইটো কাৰণে শান্তি শৃংখলাটো বজাই ৰাখক। তো এইখিনিতে মই সামৰিছোঁ। নমস্কাৰ। জয় বড়ো হাৰিণী, জয় ভাৰত মাতা কি জয়।